Hello everyone, welcome back to my YouTube channel. মৰমিৰে জলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মানে মাধৱদেৱৰ উৎসৱৰ আজি মহোৎসৱৰ আজি হ'ল দ্বিতীয় কাৰ্যসূচী। গতিকে আজি ৰাতিপুৱা আমাৰ ভণ্টিহঁতে চাদৰ মেখেলা পিন্ধি গৈছে। আজি মানে সমবেত সংগীত গাব, পতাকা উত্তোলন হোৱাৰ পিছতে সমবেত সংগীত এটা গাব। গতিকে আপোনালোকক দেখুৱাই ৰাখি আৰু সাংস্কৃতিক শোভাযাত্ৰা হ'ব, ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰা হ'ব। গতিকে সকলোখিনি দেখুৱাই ৰাখি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই আহিলোঁ নামঘৰত। এয়া সকলোৱে ৰাতিপুৱাই গা মুখ ধুই আহিছে, সাজি কাচি আহিছে, কাৰণ ৰাতিপুৱাৰ ভাগতে পতাকা উত্তোলন কৰিব। তাৰে পিছত মানে আমাৰ ভণ্টিহঁতে সমবেত সংগীতটো গাব, কাৰণ সোনকালে কিয় আহিছে। গতিকে বহুত কাৰ্যসূচী আছে দিনটোৰ, গতিকে সাংস্কৃতিক শোভাযাত্ৰাও হ'ব। গতিকে সমবেত সংগীত আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। তুমি চাদৰ মেখেলা পিন্ধা নাই? কিয় পিন্ধা নাই? চাই বেগে চাই দিয়া একবাৰ। কিয় পিন্ধা নাই চাদৰ মেখেলা? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 535 আবিৰ্ভাৱ মহোৎসৱ উদযাপনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনটোত ৰাতিপুৱাই বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পৰম পূজ্যপাত মাননীয় শ্ৰী গৌতম পাঠক বাপজনা ইতিমধ্যে ধৰ্মৰাজ্য উত্তোলনৰ দিশে আগবাঢ়িছে। আমি বাপজনা বন্তি প্ৰজ্বলন ধূপেৰে তাৰ পৰৱৰ্তী পিছত আমি ধৰ্মৰাজ্য উত্তোলনৰ কাৰণে আগবাঢ়িছো। শ্ৰী শ্ৰী মধুৰদাস বুঢ়া এটা মাণ্ডলী কমিটিৰ আই মাতৃভাৱে গীতটো পৰিৱেশন কৰিব। আমি এতিয়া
জয় জগৎগুরু শ্রীমন্ত শংকৰ মাধৱৰ জয় বৰপেটা সত্ৰৰ জয় মহাপুৰুষীয়া সত্ৰ সমাজৰ জয় শাখা সত্ৰ সমাজৰ। আৰু সংগীতটো শেষ হোৱাৰ পিছতে মই নামঘৰৰ ভিতৰত আহিলোঁ মানে তাত পতাকা উত্তোলন য'তে কৰিছে তাততো বন্তি লগাইছে গতিকে মই ভিতৰত আহিলোঁ আহি ইয়াতে ধূপযোৰ লগাই দিওঁ গতিকে আৰু বহুত কিবা কিবি আছে দেখুৱাই থাকিম আপোনালোকক গিঞ্চিমণি গলত গামোচা গামোচা লৈ আহিছে একেলগে এয়া ৰাতিপুৱাই আহি কিনে এতিয়া ধূপ দিব লেঠা চেঠা নাই এনেকৈ আছে তুমি দেখলা আমি তাতে চাই আহিলোঁ কি ধুনুকে তুমি এতিয়া ঘৰত থকা দেগাল আহা কলিজামণি ই ঘৰত গামোচা চামোচা লৈ ওলাই ৰেডি হৈ থাকাতে আমি যাই আহিলোঁ জয় নহ'ল দা কি জয় গৈ জনগণ মান দে Bindai masalah jamuna kamka utsagai taranga terus bona becage tabu boas sama dah itu bojoyo gatha হৈ যাব বহুত বেছি অলপ হয় নাই তাই ষ্টাইল কৰি ৰখি আছে মুখত মেকআপ চেকআপ কৰি ৰখি আছে কিন্তু তাই যে যাব লাগে নামঘৰত থাকিলে আহিলে নাই কিয় নাযা আমি চাকি ধূপ লগাই আহিলোঁ তাই এনকে ৰাখিল এতিয়াক লাগি ঘৰত ঠক ধৰি ৰাখিল আইতা চাহ খাৱা হাই মানে ধূপ চাকি লগাই আহিলোঁ আহি এতিয়া চাহ খাওঁ চাহ খাই কিনে দোকানত যাম তাৰপিছত আৰু দুপৰীয়া আহিম দেখুৱাই থাকিম আপোনালোকক চাই থাকিব একদম ভিডিঅ'তে একেলৈকে যি বাৰু দেখুৱাই থাকিম এতিয়া চাহ খাই লওঁ লাল চাহ এয়া মিঠাই দি চাহ খাম মিঠাই ভাইটিয়ে মিঠাই আনিছে ৰাতিপুৱাই গৈ মই বিস্কুট লৈছোঁ আমাৰ খাব নাপায় আগতে আহিছি তাই আগে গল্লাপ টপলাটো তাই আগে লৈছি বেলেগ বিস্কুটৰো আছে বিস্কুটৰ লাৰা নাই তাই গল্লাপটো আগে লৈছি আমি চেনি নাপাম খা সেইকাৰণে গল্লা খাই আৰু বেছি কৰি হে গল্লা তাই মিঠাই টপলাটো আগে লৈছি তাতে লৈ দে সেইটো মোৰ দিয়া মেৰা আৰু ভাবি হ'ব বিচৰি আছো তুমি বিস্কুটৰ টপলাটো গোটাই লৈ গৈছ কিয় হে কি গৈছে তাৰ নাযায় তই দেৰা দোকানত তাক মোৰ লগত উৎসৱত যাব নালাগে ঐ শোভাযাত্ৰা আহিছে মানে মই যোৱা নাই মই দোকানতে আছোঁ নেকি পুৰা দে খাই দি টিকু বেবী আগত পুৰা একদম লাগিছে এবাৰ চাই দিয়া একবাৰ চাই দিয়া শুনো না একবাৰ চাই দিয়া ৱাও লাগিছে হাই দি কৈ দিয়া হাই 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 মজা 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 একবাৰ হাই কৈ দে চন্দনা হাই কৈ দিয়া একবাৰ মজা মজা মাইনু মজা লাগাইছে মজা হাই দিয়া হাই হাই দিয়া এ বঢ়িয়া লাগাইছি মজা লাগাইছি ও গুনু হাই দিয়া হাই 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 ওয়া কি দুনু গেলছি যা হাই দিয়া যা যা
এই বৰ্ডিল বেটা মানে হেকটাই আছে ই হেকটাই আছে দেখোন মুখখন কি হেকটাই আছে বা ষ্টাইল ষ্টাইল কৰি গলত গামজা গামজা লৈছে বৰ্তকে আমাৰ আঠে ভণ্টি হৈছে দেখোন অ আমাৰ আঠে ভণ্টি হৈছে দেখোন নে তোৰ গামজা ক'ত গামজা ল ভদ্ৰাৰ পৰা লৈ আহিছা আছোতো বা খালা তোমালোকে আমি খাওঁ দে এতিয়া দালি দালি হাই ক হাই ক হাই ক দালি দে কন্যা মই ভাত পানী খাই ঘৰত আহিলোঁ বহুত গৰম দিছে আজি আৰু তাত এতিয়া বৰগীত চলিব নৃত্য হ'ব গতিকে গধূলি সত্ৰীয়া নৃত্য হ'ব গতিকে দেখুৱাই থাকিম বেটা বেটা শিলকে ধৰি লৈছ তুমি বাখেৰি শিলকে ধৰি লৈছ বেটা বোলে কেনাই থৈছ না থ থ থ থ থ মই যাম দে সেইটো থ নালাগে খুৰী চাইডে একবাৰ খুৰী খুৰী চাইডে একবাৰ আজি নাচনি নাচনি লগা হৈছে নাম কালি দিয়া না এইটো চিষ্টাৰ ষ্টাইল ষ্টাইল কৰি বহি আছে একদম খুৰীয়াকৰ লগত এয়া নমস্কাৰ তোৰ নাম হ'ব না মুখতি নমস্কাৰ কালি হ'ব কালি দেখাই আছোঁ আজি বৰগীত তেখেতক থিয় হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু মই এইবিলাক চাই ঘৰত আহিলোঁ আহি মানে ঘৰত একদম মানে কি ধৰণৰ মূৰ্তি দেখা পালোঁ দুয়ো আমাৰ ভণ্টি আৰু দাদাৰ ছোৱালীজনীয়ে ৰিলছ বনাই আছে চাবচোন মচন তাহাঁতৰ ৰিলছৰ বাহাদুৰি চাওঁ গাইজ গাইজ চাওক ৰিলছ গাইজ চব কৰি দিব আৰু ৰিলছৰ বাহাদুৰি চাওক গাইজ এই টেবুলৰ ওপৰত চেয়াৰৰ ওপৰত হেলমেটৰ কাষত মোবাইল তাৰপিছত এই অৱস্থা চাওক মোৰ ইহঁতক কোনোবা দিনা তেজপুৰক নিনিলিহে ৰক্ষা গাইজ অতি সোনকালে পঠাইছোঁ ইহঁতক দে হৈছে দে হৈছে দে মা দে চাওঁ দেচোন আগবাৰ কেনে হৈ যা দে লাগে ৰ জানছা দেখোন ডাঙৰ মানুহটো সঁচাকৈ জানছা ডেন্স কৰবা